ইমান নালাগে বাই ঐ হ'ব দে বা মাক কচম কৈছো লেটেকু গছতে উঠিমে বন্ধু বান্ধৱীসকল এয়া চাওক আজি আপোনালোকক দেখাব বিচাৰিছোঁ এটি আমাৰ অখিল গগৈ ডাঙৰীয়া দেখিছে গাঁৱৰ মানুহ যে গাঁৱৰ কথা তেওঁ বিধায়ক হৈছে যদিও চাওক গছত কেনেকৈ লেংটি মাৰি গছৰ ওপৰত উঠি গৈছে আৰু লেটেকু খাবলৈ আৰম্ভ কৰিছে এতিয়া আপোনালোকৰ তেওঁ নন্ন ধৰণৰ খেল দেখাই থাকে অখিল গগৈ ডাঙৰীয়া অন্য ধৰণৰ খেল গাঁৱলীয়া হিচাপে দেখাই থাকে নে মানুহৰ মন মুহিবলৈ দেখাই থাকে বা শিৱসাগৰবাসীক ভুলাই থাকে সেইটো নাজানো আৰু কিন্তু অজীৱ সজীৱ কাম কৰি থাকে আৰু সেইকাৰণেই কিজানি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতামূলক তেওঁৰ ওচৰত তেওঁৰ সমষ্টিত তেওঁ কি কৰে প্ৰচাৰ কৰিবলৈকে নাযায় মানে এনে এজন মানুহ আমাক দৰকাৰ বিধানসভাত এনেকুৱা এজন মানুহ লাগে যিজন বিধানসভাত আহি কিবা কিবা ক'ব লাগে তেতিয়াহে ভাল লাগে আহকচোন আজি আপোনালোকক লৈ যাওঁ কেনেকৈ তেওঁ লেংটি মাৰি চাওক লেটেকু গছৰ ওপৰত উঠি লেটেকু খালে আৰু তেওঁ তাৰ পৰা কি মেছেজ দিব বিচাৰিছে বা তেওঁ গাঁৱত সকলোখিনি জানে সেই হিচাপে তেওঁ হয়তো ক'ব বিচাৰিছে আৰু তেনেকুৱা বিধায়ক আমি বিচাৰোঁ ইয়াত আৰু আছে আমাৰ ফণীভূষণ চৌধুৰী দেখিছে আপুনি কেনেকুৱা মানুহ তেওঁ চাহ খাবলৈ গৈ মানুহৰ লগত বহি সাধাৰণ দোকান এখনত চাহ খায় তেওঁৰ ল'ৰা দেখিছোঁ তেওঁলোকৰ কোনো শংকা নাই এনেকুৱা ধৰণৰ নেতা আমাক দৰকাৰ তথাপিও তেওঁ কেনেকৈনো লেটেকু খালে আজি অকণমান দেখাম আপোনালোকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব ধন্যবাদ ব'লা ইমান ধুনীয়া লেটেকু গছ লগাইছে থাকিবই ভাই লেটেকু গছত পৰুৱা নাথাকিব নেকি তাৰে কাৰণে নাহি কোনে খেলিছ কোনে খেলিব দিছে পাৰিলে পাৰিম নোৱাৰিলে নাই উস্তাদি ভাই বুলি কোনে দিছে একো নহয় আমি আছো ভাই এই পৃথিৱীত গাঁৱলীয়া মানুহ চিলাই খোৱা পাৰ্টি নহয় আমি কি এক্সপিৰিয়েঞ্চ আছে চাইকেল যাবি এটা খাম এতিয়া চাইকেল যাবি তহঁতি বহি থাক তলত বাকলি দিম